নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো আপোনালোকে যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে কুণালৰ নৈক বিচাৰি নৈ বিয়া পতা ল'ৰাটোৰ ঘৰৰ ৰাস্তাত ৰাতিটো ৰৈ থকা দেখিবলৈ পোৱা যায়। আনফালে যেতিয়া নৈক বিয়া পতা ল'ৰাটো আহে তেতিয়া কুণাল সিহঁতৰ পদূলিত ৰখি থকা দেখা পায় আৰু অফিচৰ মালিকজনলৈ ফোন কৰি কুণাল ৰখি থকা বুলি কয়। আৰু তাৰ পিছত কুণালৰ অফিচৰ মালিকজনে কুণালক ফোন কৰি ফাইল এটা চাবলৈ মাতে আৰু কুণাল অফিচলৈ যোৱা দেখিবলৈ পোৱা যায়। কুণাল অফিচলৈ যোৱাৰ পিছত ল'ৰাটোৱে নৈক গাড়ী এখনত উঠাই যাবলৈ লওঁতেই কুণালে দেখি গাড়ীখন পিছা কৰে আৰু কুণাল পৰি যায় আৰু অচেতন হৈ যায়। কিছু সময়ৰ পিছত দুজন মানুহে কুণালক দেখি ঘৰলৈ লৈ যায় আৰু ককায়েকে গালি পোৱা দেখিবলৈ পোৱা যায়। ভিউৱাৰসকল, আজিৰ খণ্ডটোত দেখিবলৈ পাব নৈয়ে হাজবেণ্ডক কথা পাতিব পাৰিম নেকি সুধিব আৰু হাজবেণ্ডে কি ক'ব জানিবলৈ পাব আজিৰ খণ্ডটো। আনফালে কুণালে চেঞ্জ ঘূৰাই পাব আৰু খং কৰিব আৰু খঙতে নৈ ফটোকপি ফালি পেলাব আৰু নৈ ফটোকপি ফালি পেলাই দুখ মনে বহি থাকিব। ভিউৱাৰসকল, কুণালে বাৰু নৈক পাহৰি যাব নেকি বাৰু জানিবলৈ পাব আজিৰ খণ্ডটো। সেয়েহে ভিউৱাৰসকল, আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ এতিয়ালৈকে অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।